হেল্ল' এভৰিৱান, এতিয়া 6টা বাজিছে। মই এতিয়া নাৰিকল আৰু বুট চাটনি বনাবৰ বাবে যোগাৰ কৰি ল'লোঁ। আৰু এতিয়া মই এইখিনি থৈ পেলাই এতিয়া বাহিৰত ওলাই চাম আন্ধাৰ হৈছে নেকি। এতিয়া মই অলপ দোকান কৰিবলৈও আছে, দোকান যাম বুলি ভাবিছোঁ। আৰু এইফালে আন্ধাৰ হৈছে আৰু অলপ আৰু মই এতিয়া দোকান যাম লেটেন গুটি আনিবৰ বাবে। এতিয়া মই দোকান গৈ আছোঁ আৰু মই এই লেটেন গুটি লৈ ল'লোঁ। আৰু আমাৰ ঘৰত ডগীকেইটা চাওকচোন কি ধুনীয়া হৈছে। আৰু ভাবিলোঁ মই আজি পকৰি বনাই খাম। আজি মটৰ এয়া উলিয়াইছোঁ, মটৰ 2 কাপ এতিয়া মই তিয়াই ল'ম। আৰু পকৰি বনাবৰ বাবে মই এটাত পানী লৈ লৈছোঁ। মটৰ 2 কাপ উলিয়াই আছোঁ। আৰু পিচি লোৱা মটৰখিনিত এতিয়া মই মছলা দি দিম। মছলা দি পূৰা মিহলি কৰি ল'ম বনাবৰ বাবে। আৰু মই ইয়াত বিলাহী পেষ্ট বনাই লৈছোঁ ডিম দি ভাজিবৰ বাবে। আৰু এইফালে চাটনি এখন বনালোঁ। এইফালে বাচনটো বেচিনত দম খায়ে আছে। আৰু চাটনি বনাবৰ বাবে আলুটো অলপ থাকি গ'লে ইয়াত ফ্ৰিজত ভৰাই দিলোঁ। আৰু ভাবিলোঁ মটৰ নাথাকি অলপ খাই লওঁ। আৰু এতিয়া 7টা বাজিছে আৰু এইফালে কেৰাহীত তেল দিলোঁ। তেল দিয়াৰ পাছত অলপ মই হালধি আৰু নিমখ আৰু মছলা আৰু ৰেড চিলি দি দিম। দিয়াৰ পাছত আৰু এতিয়া মই হাতাখনে ভালকৈ লৰাই পেলাই পিছা বিলাহীখিনি মই ইয়াত দি দিম। দিয়াৰ পিছত আকৌ মই ভালদৰে লৰাই দিম। কিন্তু আদা নহৰু ইয়াতে মই বিলাহীৰ লগতে পিচি দিছোঁ বাৰু, দিয়া নাই। আৰু এইখিনি মই ভালকৈ লৰাই দিছোঁ। আৰু এইফালে অলপ মান ধনিয়া কাটিছিলোঁ, মান ধনিয়া দুটুকুৰামান দি দিছোঁ। দিয়াৰ পিছত আকৌ ভালকৈ লৰাই দিম। দিয়াৰ পাছত মই ইয়াত এটা ডিম এটা ভাঙি দিম। ইয়াত ডিম এটা ভাঙি দিয়াৰ পাছত আকৌ মই ভালকৈ এইখিনি লৰাই দিম। আৰু এটা ডিম ভাঙি দিলোঁ। দিয়াৰ পিছত এইখিনি ভালকৈ দি পেলাই এয়া আমাৰ এইটো ৰেচিপি হৈয়ে গ'ল। এনেকৈ খাই চাব আপোনালোকেও। এয়া মান ধনিয়া আৰু এইফালে কেৰাহী পাতিছোঁ, আকৌ ৰিফাইন তেল দিছোঁ। কেৰাহী পাতিছোঁ, ইয়াত ৰিফাইন তেল পকৰি বনাবৰ বাবে দিছোঁ। এতিয়া মই তেল পকিব দিলোঁ। আৰু এইফালে এতিয়া মই পিচি থোৱা পকৰিখিনি মই ইয়াত দি দিম। মটৰখিনি ইয়াত দি দিছোঁ মই ইয়াত। দিয়াৰ পাছত এইফালে ইয়াত পকৰি হৈয়ে গ'ল ৰেডি। আৰু এইফালে মই ঘিউ উলিয়াই ল'লোঁ। লোৱাৰ পিছত এইফালে কেৰাহী পাতিছোঁ, তাত মই অলপ ঘিউ দিম। দিয়াৰ পাছত মই এইখিনি ঘিউখিনি গলিবৰ বাবে আকৌ মই লৰাই দিম। হাতাখনে লৰাই দিয়াৰ পাছত মই ইয়াত তিয়াই থোৱা মগু দালিখিনি ধুই পেলাই মই ইয়াত দি দিছোঁ। দিয়াৰ পিছত আকৌ মই ভালদৰে ভাজিম এইখিনি পূৰা। ভাজি হোৱাৰ পাছত মই এইফালে কুকাৰটো পাতি দিছোঁ। এইখিনি ভাজি হৈ গৈছে অলৰেডি। এইফালে কুকাৰ পাতি দিছোঁ, তাত দিছোঁ তেজপাত দিছোঁ। আৰু অলপ কাটি থোৱা মান ধনিয়া অলপ দি দিছোঁ। দিয়াৰ পাছত মই ভজা মগু দালি মচুৰ দালিখিনি মই ইয়াত দি দিছোঁ। দিয়াৰ পাছত এইখিনি বইল হ'ব দেই। মানে ঘিউটো দিছোঁ আৰু অলপ। আমাৰ ৰেডি। এইফালে পাপৰো ফ্ৰাই কৰি দিব। বাই বাই।